নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অন্য এটি ব্লগ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। আজি দুইজনে অলপমান ওলাই যাওঁ বুলি ভাবিছোঁ। দুইজনে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহি আছে দেই বন্ধুসকল, এই দুইটাই আহি এতিয়া আমি পালোহি SBI চকীহোলা শাখা। তেখেত ভিতৰলৈ সোমাই গৈছে, বেংকৰ কিবা কাম আছে। যিহেতু বেছি মানুহ ভিতৰত সোমাব দিয়া নাই, মই বাহিৰতে ৰৈ আছোঁ এতিয়া কৰোণাৰ কাৰণে। এতিয়া আমাৰ বেংকত কাম হৈ গ'ল। আমি এতিয়া ক'লে যাম? এতিয়া যাম গোলাঘাট। গোলাঘাটলৈ এতিয়া লাহে লাহে গোলাঘাটলৈ গৈ থাকে। গোলাঘাটৰ কিছুমান বস্তু ল'বলৈ আছে, বস্তু লৈ পেলানি ঘৰলৈ যাম। দেখাম। ইয়াত পুৰা বগৰী লমালমে লাগি আছে, কিন্তু কেমেৰাত ভালকৈ দেখা নাই। কেঁচা কেঁচা হৈ আছে বগৰীবিলাক। নাই দেখা বগৰী। আমিও এটা খাই লওঁ। মই এতিয়া আমি ডাইৰেক্ট গোলাঘাটলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু বাটতে যিহেতু বৰষুণ দিলে আৰু বৰষুণৰ বাবে ৰ'ব লগা হ'ল। গৰম পানীৰ ৰিজাৰ্ভ আছে আৰু গৰম পানীৰ উহ আছে, তাতে আমি ৰৈ দিলোঁ অকণমান। ৰৈ ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, আহকচোন চাওঁ। আহক গৰম পানী দেখাই আছোঁ। গৰম পানী দেখাই দিব এতিয়া চুই। হৈ আছে নে এতিয়া গৰম? বৰষুণ দি আছে, বৰষুণতো গৰম গৰম হৈ আছে পানী। গৰম অকণ অকণ গৰম, বেছি গৰম নহয়। এয়া হৈছে গৰম পানীহে, মাজত অকণমানকৈ উতলি থকা নিচিনা হৈ আছে। দেখিছে নহয় পানীখিনি। যিহেতু বৰষুণ দিছে, বৰষুণ দিয়াৰ কাৰণে আমি ওপৰলৈ উঠি যাওঁ। মানুহজন ওপৰলৈ আগতে উঠি গ'লেই, ময়ো গৈ লওঁ ওপৰলৈ। ওপৰৰ পৰাও আপোনালোকক পৰিৱেশটো দেখাম বাৰু অকণমান। ওলমা দলং এখন আছে, দলংখনত মানুহবিলাকে ফটো মাৰি আছে। আমিও যাম তালৈ অকণমান দেৰিকৈ। বৰষুণ যি চিপ চিপকৈ দি আছে। এয়াই হৈছে গৰম পানী। আহিলোঁ, বৰষুণ দিছে বুলি গৰম পানীতে সোমাই দিলোঁ। কিন্তু ইয়াতো চাবলৈ উপায় নাই, ভিতৰতে ৰৈ আছোঁ। বৰষুণ দি আছে যিহেতু। সেইফালে ওলমা দলং আছে, সকলোৱে উঠি আছে তাত। ৰৈ আছে। আমিও আহিছোঁ ওলমা দলঙত উঠিবলৈ। আগলৈ পঠিয়াই দিছোঁ।
এফালে মই দলঙত উঠিলোঁ উঠি এতিয়া আৰু একো চাব লগা তেনেকৈ বিশেষ নাই পুখুৰীত তাতো পানীখিনি আকৌ এবাৰ চুই চালোঁ এতিয়া যাওঁগৈ যিহেতু গোলাঘাটত অলপমান কামো আছে আমাৰ গোলাঘাটলৈ যাওঁগৈ বৰষুণ যাক এৰিছে যাব পাৰিম এতিয়া লাহে লাহে গৈ থাকোঁ বৰষুণ এৰিছে ইয়াত বাসন্তী অকলে অকলে ৰৈ আছে বাসন্তী লৈ এতিয়া যাওঁগৈ এতিয়া আমি যাওঁগৈ গৰম পানীৰ পৰা বাই বাই গৰম পানী বাই বাই গৰম পানী এতিয়া আমি আহি সোমাইছোঁহি বিশালত ইয়াতে আমি বজাৰ কৰি লওঁ তাৰপিছতে ঘৰত গৈহে লগ পাম যিহেতু চাৰ্জ বেছি নাই এতিয়া বজাৰ কৰি আহি আমি এয়া খাবলৈ লৈছোঁ খাই লওঁ তাৰপিছতে যাবগৈ লাগিব আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰি দিওঁ খাই পাছত আমি গোলাঘাটত কি ল'লোঁ আমি পিছত আকৌ এটা ভিডিঅ' কৰি আপোনালোকক দেখাই দিম যিহেতু ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ